ওই সুজুকা না সিজুকা, তই মোর বাচপান কা পিয়াৰ আছিলি। তোক মই ভাবছিলো তই এটা ভাল আপি বুলি, কিন্তু তই ওলালি এটা বাল আপি হে। ঐ সিজুকা, তই এটা ডাঙৰ গোল ডিগাৰ। তোক মই ভাবা নাছিলো তই ইমান বজ্জাত আপি বুলি। তোক যখন গেজেট লাগে তখন নবিতাক লাগে, যখন তোক গাড়ী লাগে তখন তোক সুনিয়ক লাগে, আৰু যখন তোক হোমৱৰ্ক কৰবা লাগে তখন তোক ডেকজুগিক লাগে, আৰু যখন তোক বডিগার্ড লাগে তখন তোক জিয়ানক লাগে। হা ওই বজ্জাত আপি, তোতকে আমাৰ গাঁৱৰ আপি গিলাই ভাল। গভৰ্ণমেণ্ট চাকৰি থাকলি টাকলা বুঢ়া এটাৰ লগতো বিয়া হবা ৰেডি হয়। আৰু তোক মই এটা ফ্ৰী এডভাইচ দি থং, তই নবিতাৰ লগত বিয়া নহবি। সেই গৰুটাই মেট্ৰিকত 3rd ডিভিজন পাব, দেখি চুগিৰ লগত বিয়া হবি। সি ষ্টেণ্ডো কৰিব পাৰে, ষ্টেণ্ড নকৰিলেও কমচে কম ডিষ্টিংশ্যনটো পাবই। আৰু এই নবিতা এই নীলা শিয়াল দৰিমন নহলি একো কামৰে নহয়। আৰু এটা ফ্ৰী এডভাইচ শুন, এই নেউলা মুখা চুনিয়ৰ পাৰে যিমান পাৰা দূৰত থাকবি। সিয়াৰ টাকা পইচা গাড়ী দেখি পাগলা নহবি, সিয়াৰ সৰুৰ পাৰে স্বভাৱ বেয়া। আৰু এই পেটলা জিয়ানৰ পাৰে দূৰত থাকবি, সিয়াক খাওঁতে খাওঁতে কোনোবা দিনা তোকো খাই পেলাব, গম পাইছা না? আৰু সি খাই খাই পেটলা হৈ ডায়েবেটিছ হৈ মৰব কেইদিনমান পিছত। কেনে লাগিল সিজুকাক দিয়া এডভাইস খিনি? যদি ভাল লাগিছে ভিডিওটা লাইক করে দিব, শেয়ার করে দিব, আর পারলে চ্যানেলটা সাবস্ক্রাইব করে দিব। ধন্যবাদ।